যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। কেকেদা এই ফাটমেলা বাইদেউ কেতিয়ালৈকে থানালৈ নাহিব? জ্বৰে শৰীৰ নেৰালৈকে। ভালে হৈছে দিয়ক। কি ভাল? হা নাই 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 মোৰ এনেই মুখৰ পৰা ওলাই গ'লা নিজৰ বুলি। আচ্ছা, তোৰ এনে গাৰ্লফ্ৰেণ্ড আছেনে চাগে? গাৰ্লফ্ৰেণ্ডৰ কথা কিয় সুধিলে আকৌ আপুনি? এনেই সুধিছো। আমাৰ নেহাক তোৰ কেনেকুৱা লাগে? মানে শিয়ালটোৱে গম পালে। কেনেকুৱা লাগে নেহাক? হা নেহাক ঐ একো নকলি যে নিয়। কি হ'ল ৰাকেশ, একো নকলি যে? বোলো নেহাক কেনেকুৱা লাগে তোৰ? सुनो गौर से दुनिया वालों बुरी नजर ना हम पे। নিয় ৰাকেশ, তোৰ নেহাক কেনেকুৱা লাগেনো? মইতো ছোৱালী ছোৱালী দেখো, আপুনি যদি ৰাক্ষসী দেখে নাজানো নিজৰ বুলি। সেইটো কোৱা নাই, বোলো ভাল দেখ নে বেয়া দেখ? ভালে দেখো নিজৰ বুলি। তোৰ নিজৰ তাই, নেহা তোৰ নিজৰ। নীলা ফাইলটো ক'ত আছিলে? একো নকলি যে নিয় ৰাকেশ। শিয়ালটোৱে গম পালে যেতিয়া শেষ আৰু বৰবাদ। নিয় ৰাকেশ। ভাল গলি ঐ কি মানুহ গুচি গ'ল? ভগৱান, এইটো চেগতে পলাই দিয়াই ভাল। লুকাইছিলি কিয়? ক'ত লুকুৱা দেখিলে? এনে এনে বদনাম নিদিব দেই। তোৰ নিজৰ কোন? নেহা। এইবিলাক কচোন। মোহন, কিয় হোৱা? কি হ'ল? কি হৈছিল হ'ব নালাগিছিল, আৰু য'ত হৈছে তাতো একেবাৰে হ'ব নালাগিছিল। मतलब हुआ क्या है? মানে আমাক কেঁচা জিভা পোৱা গুচি গয়া। क्या जिभा घुसी गया? इस जिभा पोৱা गुচি गया। लेकिन बात क्या है? মানে কেঁচা জিভা ঘাঁ हुई हूँ हुई আৰু हूँ? গোটেই জিভাই গেলি हुई हूँ। की हुई हूँ? মানে হিন্দীত কৈছো আৰু এতিয়া মোৰ জিভা পোৱা काटिबा আৰু কেঁচা জিভা পোৱা सिलाबा हुई हूँ। ओ माने केकेसा जिभाখন কাটি পেলাই তোমাৰ জিভাখন সিলাই দিবা। কিন্তু মৰিবলৈ নিদিও हुई हूँ। সঁচাই हुई हूँ। পাগলটো এইটো। তই কথাটো মোক ভালকে কৈ দেচোন। আৰে বাৰে বাৰে কৈছে আপুনি ভালকে কৈ দিব লাগে। মই কি কৈ দিব লাগে নিজৰ বুলি? নেহা তোৰ কেনেকে নিজৰ হ'ল? ক'ত মোৰ নিজৰ হ'ল নেহা? তই দেখোন কলি তাইক ভাল লাগে নিজৰ বুলি। সেইটো মোৰ মেনিয়া, সেইটো মোৰ আহি যায় নিজৰ বুলি। সেইকণ সময়তহে মেনিয়াটো আহি গ'ল। কিবা এটা আছে ক। বগৰী আছে, খাব? কান্তলীয়া চৰ আছে, খাবি? ভোক নাই। জিভাত জোৰ নিদিব ছাৰ, জোৰ নিদিব। কি হ'ল? এইফালে আহকচোন ছাৰ। বা ডিঙি ফ্লেক্সিবল কৰি দিব দেই। আহক বহক ছাৰ। কি হ'ল? মুখখন মেলক ছাৰ, জিভাখন উলিয়াই দিয়ক। কি কৰ? আপোনাৰ জিভাখন কাটি তাত মোৰ জিভাখন চিলাই দিম ছাৰ। চাইজটো মিলিব জানো? কিবা এটা আমি এডজাষ্ট কৰিব লাগিছে। কিয় কচোন? আপোনাৰ জিভাত ঘাঁ হৈছে ছাৰ। কি কৰ? এটা ফাল গেলিছে, এটা ফালহে চলি আছে। তাই সেইকাৰণে মই কাটি পেলাই তাত মোৰ জিভাখন চিলাই দিছো। নাই আগতে তোৰ জিভাখন কাটি লচোন। নিজৰ জিভাৰ দায়িত্ব নিজৰ। এই মূৰ্খ, ওলাই আহিব আকৌ পাকস্থলীয়া। দমকলৰ জিভা পাইছ সলাই থাকিবলৈ? বল। জিভাৰ ভিতৰত যা এখন জিভা আছে, কি বুলি কয়? মাইক্ৰ জিভা। তই যাচোন। নাই ই কি কৰিলে কেকেদা? তই কি কৰিলি? মই কি কৰিলো? মোকো দাদা হস্পিটেল কিয় পাব লগা হ'ল? প্ৰেছাৰ ল' কাৰণে। সেইহেন ফিজিকেল ফিট মানুহটোৰ কিয় প্ৰেছাৰ নীল হ'ল? খোৱা বোৱা যত্ন নোলোৱাৰ কাৰণে হৈছে। তই নেহাক বেছিকে যত্ন লোৱাৰ কাৰণে হৈছে। সেই বুলি কৈছে নেকি? কি খাই বুলি কৈছে নেকি?
সেইদিনা যে ফুটপাথত তোকে আৰু ছোৱালী এজনীকে পাইছিলো অ। ছোৱালীজনীৰ মুখত ক'লা কাপোৰ মৰা আছিল মই কোন হয় বুলি সুধোতে তই যে মোক বুজাইছিলি কি বুজাইছিলি কি বুজাইছিলো মনত পেলা গেদা এই ক'ত যা মই থানাৰ পৰা আহোঁগৈ থানাখন এইফালে শ্বিফ্ট কৰিলে নেকি না না মোৰ মানে এইফালে কাম এটা আছে কামটো কৰিহে আকৌ থানালৈ বেগ হ'ম লগত যে বেগম এগৰাকী দেখিলো ক'ৰ বেগম নাই তোৰ ছোৱালী এজনী দেখিছো তোৰ লগত কি কথা কয় হে মই মন্ত্ৰ চন্ত্ৰ মাতা মানুহ বাতি চলনা কৰা মানুহ মই এইবিলাক ছোৱালীটোৰ লগত ৰিলেশ্যন ৰাখিম নেকি নিজৰ বুলি ঠিকে তই নাৰাখ কিন্তু মইতো ৰাখিব পাৰো মোৰ এনেকুৱা লাগিছে ছোৱালীজনী যেন মোৰ চিনাকি নাই মানে থানাত এই কেছ চেছবোৰ আহি থাকে নহয় নিজৰ বুলি তাতে ক'ৰবাত দেখিছে চাগে বলক বলক পানী সিঁচি লাভ নাই এতিয়া কোন আছিল সেইগৰাকী কোন আছিল কোন আছিল কোন আছিল মই সুধিছো কোন আছিল এইটো চিলিঙি ফেন ঘূৰা দি ঘূৰিলে যে কৈ পলালে বৰ বেয়াকে ফুচি গলো দেই এই ফাটমেনা বাইদেউ থকাৰ কাৰণে থানালৈও যাব নোৱাৰো ইফালে কেকেটাতে গ'লেও ফচাব কি কৰো চাকৰিটো যাবগৈ নেকি ঠিক নাই ছাৰ কি কৰি আছ তই ইয়াত নাই ফুটপাথত বহি টাইম পাছ কৰি আছো ফুটপাথত বহি টাইম পাছ কৰ নহয় মানে ছাৰ ইমিডিয়েট আৰ চাহাবৰ অফিচলৈ যা তাত ফাইল দুটা দিব তই লৈ আহ ফাইল দুটা লৈ আনি ক'লৈ যাম ক'লৈ যাবি আৰু থানালৈ নহ'লে মোৰ তাতে ৰাখি থ'লে নহ'ব নেকি অফিচৰ ফাইল তোৰ তাত কিয় ৰাখিবি ব্ৰেইনটো বেয়া হৈছে তাকে ইম্পৰ্টেণ্ট কাম এটা আছিলে থানাত গ'লেও কিন্তু বেছি টাইম ৰাখি থ'ব নোৱাৰি একো ইম্পৰ্টেণ্ট কাম নাই আগতে ফাইল দুটা তই লৈ আহ ইমিডিয়েট হ'ব ছাৰ ছাৰেও যে কিছুমান কাম দিয়ে নহয় নিজৰ বুলি ইয়াত বহি থাকিবই নালাগিছিল মই